Legends never die when the world is calling you. Can you hear them screaming out your name? Legends never die. They never lose hope when everything's cold and the fighting's near. It's deep in their bones, they'll run into smoke when the fire is fierce. Oh, pick yourself up, guys. Legends never die. 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 They're written down in eternity, but you'll never see the price it cost. The scars collected all of their lives. When everything's lost, they pick up their hearts and avenge defeat. Before it all starts, they suffer through harms to touch our tree. Whoa, pick yourself up, guys. Legends never die. 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 Oh, when the world is calling out your name. Begging you to fight. বন্ধুসকল বৰ্তমান আমি আহি পেলাই পাহাৰ পাই গৈছোহি আৰু দেখাম যে ৰবৰ কেনে কাটে আৰু ৰবৰ কেনেকৈ চেপেটা কৰে ৰবৰ গছ দেখাম আৰু বলক আমি ভিতৰলৈ যাওঁ এইফালে পাহাৰলৈ যায় আমি যাওঁ বলক सुनसान जगह सुनसान पानी हितल पानी দেখিবলৈ পাইছে চাৰিওফালে ৰবৰ বাগান বাগান ৰবৰৰ গছ 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 আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে গছজোপাত কোলা কোলা কিবা লাগি আছে কোলা কোলা একো লগা নাই আচলতে এইটো এটা বাতি হয় বাতি ৰবৰৰ বাতি হয় এইটো
যেতিয়া গছজোপা কৈ দিছোঁ যে ৰবৰ কেনেকৈ গছজোপাৰ পৰা লয় দেখিছে ধুনীয়াকৈ এইটো এটা চিনত কাটি থোৱা আছে একদম ওপৰৰ পৰা তললৈ যাতে ৰবৰৰ এঠাটো আহে এনেকৈ সেইফালে আহিব এনেকৈ আহি গোট খাই ৰবৰ গছজোপা গোটেইটো কাটি নিদিয়ে এনেকৈ এটা চিনত কাটিব আৰু তললৈ আহি পিনে এই দেখিছে নহয় এইফালেদি এনেকৈ বিয়পি পিনে এই যেতিয়া আঠাটো পৰিব নহয় বাতিটো এনেকৈ আচলতে পাতি দিয়ে ইয়াৰ পৰা আহি এনেকৈ বাতিটোত গোট খাবহি আৰু সেইবোৰ কেপচাৰ কৰি ল'ব এতিয়া বাতিটো এনেকৈ থ'ব নালাগে পাহাৰটো বৰষুণ হৈ থাকে বৰষুণ দিলে মানে এইটোত পানী জমা হ'লে মহে কণী পাৰিব সেইকাৰণে আমি এইটো এনেকৈ চেপেটা কৰি থৈ দিওঁ দেখিছে চবফালে পৰিপাটিকৈ একদম লাইন পাতি পেলাই ধুনীয়াকৈ ৰবৰৰ গছ ৰোৱা হৈছে এখন বাগান আমি ভিতৰলৈ সোমাবলৈ চাম মানে ৰবৰ য'ত কেপচাৰ কৰি ৰাখে গুদামলৈ দেখিবলৈ পাইছে এনেকৈ উল্টিয়াই থৈ দিছে বাতি সকলো গছত দেখাম বাতিবোৰ উল্টিয়াই থৈছে এয়া অকণ আঠা পৰিছিলেহি আঠা এয়া দেখিছে চিনে বগা এই গছজোপাত এনেকৈ পৰি আহি এইফালে এই বাতিত জমা হয় গৰাখহনীয়া গৈছে ইয়াত একদম মাটি খহি একদম শিপাই যেন তেন ৰক্ষা কৰি থৈছে আৰু এইজোপা গছ ইয়াতে আছিলে কেইদিনমানৰ আগতে এতিয়া উঘালি পৰিছে সেয়া পৰিৱেশ বন্ধুসকল আমি এতিয়া হৈ ঘৰটো দেখিছে নহয় এই ঘৰটোলৈ যাম এতিয়া ঘৰটো তাত ৰবৰ কাটি পিনে চেপেটা কৰি পিনে পানীত তিয়াই থৈছে বুলি কৈছে কিছুমান বাচন বৰ্তন আছে তাতে থৈ দিছে দেখিবলৈ পাইছে ৰবৰ চেপেটা কৰি থৈ দিছে তাৰ পৰা এয়া আঠা পানীত তিয়াই থৈছে আঠাটোতো পানীৰ লগত মিক্স নহয় সেইকাৰণে উপঙি আছে পানীৰ লগত তাৰ পৰা দেখিছে যে এনেকৈ প্ৰথমতে এনেকৈ পানীত তিয়াই থৈ দিব তাৰ পৰা যিমানটো বহলত চেপেটা কৰিব লাগে বা যিমানটোকে মানে চাইজ চেপেটা ৰবৰৰ থাকে সেইটোত ইয়াত চেপেটা কৰি দিব কুঁহিয়াৰ চেপা মেচিন দেখিছে নহয় ঠিক তেনেদৰে এইটো এনেকৈ ঘূৰাব তাৰ পৰা ৰবৰৰ এয়া চিন এনেকৈ চিন বহাবলৈ চিন নহয় আচলতে এটা চাইজ দিবলৈ সেইটো এনেকৈ ঘূৰাই দুবাৰ মানে কয় প্ৰথমতে এইটোত চেপেটা কৰে তাৰ পৰা এইটোত সমান কৰি দিয়ে তাৰ পৰা দেখিবলৈ এনেকুৱা নিচিনা হ'বগৈ এখন দেখিছে এলুমিনিয়ামৰ এলুমিনিয়াম কেলে কাৰণ মামৰে নধৰিবলৈ পানীত তিয়াই থয় ন বহুত পাতল এখন এলুমিনিয়ামৰ ইয়াত দেখিছে এনেকৈ এখনৰ ওপৰত এখন এনেকৈ জাপি থৈ দিছে তাত ৰবৰ তিয়াই থয় আঠাখিনি এৰুৱাই ল'ব লাগিব এনেকৈ টানিলে এৰি গৈ থাকিব কিন্তু আজি কথা কাৰণেতো এনেকুৱা হৈছে কাটি এৰুৱাই ল'লে ক্লিয়াৰ হ'ল হোৱাৰ পিছত সম্পূৰ্ণ ইয়াৰ পৰা গছজোপা সমানে আধাটো ল'ব লাগিব আধাটো লৈ এটা ছাইড আমি এৰি দিব লাগিব এইফালে এটা ছাইডতে কাটিব লাগিব আৰু এইটো এখন প্লেট আছে এইটো 30 ডিগ্ৰী ডাউনত এই বস্তুটো মিলাই ল'ব লাগিব মিলাই চিন দি এনে কাটিব লাগিব কটা নিয়মটো হ'ল এই চুকৰ পৰা ধৰিব লাগিব এইটো পাতলাকৈ আহি থাকিব লাগিব ইয়ালৈকে যেতিয়া ক্লিয়াৰ কৰি দিলা আঠাটো এনেকৈ পৰিব ভাল আঠা আহে
যে বাতি সমান হৈ গ'ল নি? নাই পুৰা নাই হোৱা অলপ থাকি বন্ধুসকল আপোনালোকে দেখিলে যে ৰবৰ কেনেকৈ চেপেটা কৰে। মানে মই প্ৰথমতে দেখুৱালোঁ বাতিত গোট খুৱাই পেনাই পানীত তিয়াই থৈ দিয়ে, তাৰ পৰা এটা মেচিনত চেপেটা কৰি পিছৰ দ্বিতীয়টো মেচিনত আকৌ এটা চেপ দিয়ে, তাৰপিছত ধোঁৱাত গাপ দিয়ে। ধোঁৱাত গাপ দিয়া ঘৰলৈ যাম, তেতিয়া মানে ৰবৰটো অলপ টান হৈ থাকে। এই ফুটাত দিছেনে? সেই ফুটাতে ধোঁৱা আৰু তাপ গৈছে ভিতৰলৈ। বন্ধুসকল বহুত দিনৰ পৰা ব্লগ এটা দিব পৰা নাছিলোঁ আৰু কিছুমান প্ৰব্লেমো আছিলে। ব্লগটো আজি এনেই আৰু শ্বৰ্টকৈ কৰি থৈ দিলোঁ। বন্ধুসকল ব্লগটো বনাই গৈ থাকোঁতে কিছুমান ভুল হৈছে বা ভুল হ'ব পাৰে, আৰু ৰবৰ কটা কিছুমান পদ্ধতি দেখাল নহয়। ইমানটা মই মানে ভাল হেৰিও নহয়, এক্সপাৰ্টো নহয়, আৰু মোৰ ইমানটা এক্সপিৰিয়েঞ্চো নাই। মোক কমেণ্টত জনাব যে কি ভুল হৈছে, আৰু মই গম পালে শুধৰাব পাৰিম পিছত। সেইকাৰণে কিবাকিবি ভুল হৈছে নেকি আপোনালোকে মোক ক'ব, জনাব। আৰু ব্লগটো আজি ইমানতে সামৰিছোঁ। ধন্যবাদ।